নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ যিটো আছাম ৰাইফলছৰ ৰিক্ৰুইটমেণ্ট আহিছে তাৰ বিষয়ে। আপোনালোকে ইয়াত দেখা পাইছে 69টা পষ্টৰ ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াত যিটো জেনেৰেল ডিউটি পষ্টৰ আহিছে, এইটো আপোনালোকৰ যিটো অনলাইন আবেদনৰ লাষ্ট ডেট আছে আপোনালোকৰ 15/9/2025 তাৰিখে। গতিকে এই ডেটটো মনত ৰাখি থৈ দিব। আৰু আপোনালোকে যদি বিচাৰে আছাম ৰাইফল ৰিক্ৰুইটমেণ্টত আপুনিও অংশীদাৰ হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে 15/9/2025 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন আবেদন শেষ কৰি থৈ দিব লাগে। আপোনালোকে যদি জানিব বিচাৰে এজ ৰিলেক্সেশ্যনৰ বিষয়ে, আপোনালোকে ইয়াত দেখা পাইছে এজ যিটো কেণ্ডিডেটটো 18 বছৰৰ পৰা 23 বছৰলৈ হ'ব লাগে, তাৰ ভিতৰত থাকিব লাগে। মানে যদি এজ ৰিলেক্সেশ্যন বিচাৰে তেতিয়াহ'লে ST বা SCৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। গতিকে আপোনালোকে অভাৰ এজ হ'লেও আপোনালোকে এজ ৰিলেক্সেশ্যন লৈ পিনি এপ্লাই কৰিব পাৰে। আৰু জেনেৰেল বা OBCৰ বাবে আপোনালোকে 5 বছৰৰ এটা এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত নেক্সট আহি গৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকে যদি জানিব বিচাৰে মিনিমাম কি পাছ হ'ব লাগিব তাৰ বিষয়ে ইয়াত ডিছকাছ কৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে মেট্ৰিক পাছ কৰিলেই হৈ যাব, যিকোনো এটা বৰ্ডৰ পৰা, ৰিকগনাইজ বৰ্ডৰ পৰা। আৰু যদি আপোনালোকৰ স্পৰ্ট কোৱালিফিকেশ্যন আছে, কিবা যদি আপোনালোকে স্পৰ্টছত পাৰ্টিচিপেট কৰিছে তেতিয়া তাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লেও আপোনালোকৰ বাবে ভাল, এইটো চাৰ্টিফিকেট দিব পাৰে। ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনৰ যদি আপোনালোকে চাৰ্টিফিকেট আছে তেতিয়াহ'লেও দিব পাৰে। বা আপোনালোকে কিবা স্কুল কলেজত যদি কিবা কম্পিটিশ্যন পাতিছিলে বা তাত আপোনালোকে কিবা প্ৰাইজ পাইছিলে বা চাৰ্টিফিকেট পাইছিলে, তেতিয়াহ'লে সেই চাৰ্টিফিকেটৰ আধাৰতো আপোনালোকে এপ্লাই কৰিব পাৰে। সেইটো হ'লে আপোনালোকৰ বেছি ভাল। আপোনালোকে ইয়াত দেখা পাইছে নেশ্যনেল স্পৰ্ট, ইণ্টাৰ ইউনিভাৰ্চিটি, খেলো ইণ্ডিয়া ইউথ গেম, যদি যিকোনো ইয়াত আপোনালোকে যিকোনো এটাত যদি আপোনালোকে পাৰ্টিচিপেট কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহি গৈছে এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ আপুনি যদি আনৰিজাৰ্ভ OBC কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে এপ্লিকেশ্যন ফিজটো 100 টকা দিব লাগিব। আৰু তাৰপিছত ST আৰু SC ফিমেলৰ কাৰণে আপোনালোকে এটকাও পইচা দিব নালাগে। তাৰপিছত যদি পে'মেণ্ট মোডটো আপোনালোকে জানিব বিচাৰে অনলাইনতে হৈ যাব। তাৰপিছত নেক্সট আপোনালোকৰ ইয়াত আহি গৈছে যিটো 16 আগষ্ট to 15 আগষ্ট। আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজ মুকলি কৰিছিলে 16 আগষ্ট, আৰু এণ্ডিং হ'ব আপোনালোকে লাষ্ট ডেটটো মনত ৰাখি থৈ দিব 15 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকৰ লাষ্ট ডেট আছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ ভিতৰত। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। গতিকে লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।